প্ৰত্যেক বছৰেই বাঢ়ি বাঢ়ি গৈ থাকিব যাতে এনেকে মানুহৰ কৰ্মচাৰী দৰমহা বাঢ়ে অৰুণোদয়ৰ দৰমহা বাঢ়ি বাঢ়ি গৈ থাকিব তাৰ লগত এইবাৰ আমি কি কৰিছো যে আগতে আমাৰ ডিগবৈ সমষ্টিত 16,000 মহিলাই অৰুণোদয় আঁচনি পাইছিলে এইবাৰ আমি ডিগবৈ সমষ্টিত আৰু 6,000 মহিলাক অৰুণোদয় আঁচনি দিম অৰুণোদয় আঁচনি আছিলে আগতে 830 টকা 150 টকা আৰু প্ৰত্যেক বছৰেই বাঢ়ি বাঢ়ি গৈ থাকিব যাতে এনেকে মানুহৰ কৰ্মচাৰী দৰমহা বাঢ়ে অৰুণোদয়ৰ দৰমহা বাঢ়ি বাঢ়ি গৈ থাকিব আৰু আপোনালোকে দেখিছে যে আমাৰ অসমৰ চাৰিওফালে কিমান উন্নয়নমূলক কাম 2022ত আৰম্ভ হৈছে 2022 চনটো আমাৰ কাৰণে ইমান ভাল আছিলে যে এটাও গড় চোৰাং চিকাৰীয়ে মাৰিব পৰা নাছিল 1 জানুৱাৰী তাৰিখে মই প্ৰেছ কনফাৰেন্স কৰিছিলোঁ আপোনালোকে জানি ভাল পাব যে এইবাৰ আমাৰ অসমত কোনো ধৰণৰ আন্দোলন ধৰ্ণা ধৰ্মঘট নোহোৱা কাৰণে